हेलो फ्रेंड्स সকলকে স্বাগতম জানালো আমাৰ ইউটিউব চেনেল ব্ৰাউন স্কেলে সো মোৰ নাম নয়ন গ্ৰাফিক ডিজাইনাৰ লগতে কন্টেন্ট ক্ৰিয়েটৰ সো আজিৰ ভিডিঅ'ত আমি বিশেষকৈ আলোচনা কৰিম এফিলিয়েট মাৰ্কেটিংৰ বিষয়ে ইতিমধ্যে আগতে এটা শৰ্টস বনাইছিলো এটো যথেষ্টখিনি প্ৰচাৰ পাইছে যথেষ্টখিনি ভিউজ হৈছে সেইকাৰণে ভাবিলো অকমান ডিটেইল ভিডিঅ' বনাও ডিটেইল ভিডিঅ' যদি আৰু লাগে ইয়াৰ পিছত আৰু অকমান ডিটেইল ভিডিঅ' বনাম যত আমি স্ক্ৰীন শেয়াৰ কৰিম কিন্তু আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম এফিলিয়েট মাৰ্কেটিং কি হয় হয়তো বহুতে নামটো শুনিছে আগতে তাৰ বিষয়ে ডিটেইল নাজানে আৰু হয়তো বিভিন্ন ধৰণে এতিয়াও ইউটিউব যিবিলাকে চলাই আছে এইবিলাকে ভালদৰে জানে এফিলিয়েট মাৰ্কেটিং কি হয় তাৰ কেনেকৈ ইনকাম কৰিব পাৰে সো আজিৰ ভিডিঅ'টো হৈছে যিবিলাকে একদমে নাজানে এফিলিয়েট মাৰ্কেটিং কি তাৰ বিষয়ে নাজানে এফিলিয়েট মাৰ্কেটিং সাধাৰণতে ইন্টাৰনেটৰ জৰিয়তে হয় আমি ক'ব পাৰো যে ইয়াত এটা প্ৰডাক্ট থাকে সেই প্ৰডাক্টটো আমি কি কৰিব লাগে প্ৰমোট কৰিব লাগে ধৰি লোৱা হল আমাজনৰ যিকোনো এটা প্ৰডাক্ট ইয়াৰ আগতে মই কৈছিলো যে আমাজনৰ যিকোনো এটা প্ৰডাক্ট উদাহৰণ হিচাপে লৈছো আজি আকৌ এবাৰ আমি এই মকটোকে উদাহৰণ হিচাপে লৈছিলো আগৰ ভিডিঅ'ত আমি লৈছিলো যে এই মকটো আমি কেনেকৈ ডিজিটেল মাৰ্কেটিংৰ জৰিয়তে সেল কৰিব লাগে সো আজি আমি একেটা বস্তুকে এফিলিয়েট মাৰ্কেটিংৰ জৰিয়তে সেল কৰিম এই প্ৰডাক্টটো আমাজনৰ লিষ্টেড থাকিব ঠিক আছে আৰু এই প্ৰডাক্টটো যেতিয়া আমাজনৰ পৰা আমি আমাজন এফিলিয়েট এছ'চিয়েটৰ পৰা আমি ইয়াৰ পৰা লিংক এটা ল'ম আৰু সেই লিংক লোৱাৰ পিছত সেই লিংকটো আমি আমাৰ বিভিন্ন ধৰণৰ প্লেটফৰ্মত আমি হেতুক শেয়াৰ কৰিম হেতু হ'ব পাৰে আমাৰ সোশ্যাল মিডিয়া বিভিন্ন ধৰণৰ প্লেটফৰ্ম নাইবা বা নিজৰ এটা ওয়েবসাইট আৰু ওয়েবসাইটত আমি তাৰ এটা ৰিভিউ লিখিম বা প্ৰডাক্টৰ বিষয়ে আমি জনাম মানুহক যে প্ৰডাক্টটো কিহৰ কাৰণে ভাল কি কোৱালিটিছৰ কাৰণে অন্য প্ৰডাক্টৰ এই প্ৰডাক্টৰ ডিফাৰেন্স আছে সো যেতিয়া সেই লিংকটোৰ পৰা বেসিক্যালি পারচেজ কৰে বেলেগ এজনে আমাৰ ভিজিটৰে আমাৰ ফলোৱাৰে তেতিয়াহ'লে তাৰ বাবদ আমাক আমাজনে এটা কমিশন দিয়ে সেই কমিশন হয়তো বিভিন্ন প্ৰকাৰে হ'ব পাৰে এইটো 10% 2% 3% প্ৰডাক্ট অনুযায়ী প্ৰত্যেকৰ কাৰণে এইটো কমিশন বেলেগ হ'ব পাৰে ঠিক আছে সেইটো মই জাস্ট এটা উদাহৰণ দিবৰ কাৰণে আমাজনৰ উদাহৰণ দিছো যে এনেকুৱা ধৰণৰ বিভিন্ন কোম্পানী আছে যিবিলাক কোম্পানী আমাক এনেকুৱা ধৰণৰ লিংক প্ৰভাইড কৰে আৰু সেই লিংক বিলাক আমি তেতিয়া শেয়াৰ কৰো আমাৰ ওয়েবসাইটত আমাৰ বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া প্লেটফৰ্মত হয়তো ইউটিউব হ'ব পাৰে ঠিক আছে আৰু সেইবিলাক আমি কি কৰো শেয়াৰ কৰাৰ পিছত হিহঁতে সেই লিংকটোৰ পৰা যেতিয়া কিনে তেতিয়া আমাক এটা কমিশন পাও আৰু এটা যথেষ্টখিনি বেছি কমিশন হয় বহুত ভাল এটা কমিশন হয় ধৰি লোৱা হওক এই প্ৰডাক্টটো আমি 2 টকাকে কমিশন পাই আছো বা 3 টকাকে কমিশন পাই আছো ইয়াতকে বহুত বেছি পায় সো 3 টকাকে কমিশন পাই আছো 1000 মানুহে পাৰ ডে কিনে আমাৰ তেতিয়াহ'লে আমি কিমান পাই আছো তো 1000 into 3 অৰ্থাৎ 3000 रुपीस আমি পাৰ ডে এফিলিয়েট মাৰ্কেটিংৰ জৰিয়তে ইনকাম কৰিব পাৰো ধৰি লোৱা হলে আমি 20 দিন সেল কৰিব পাৰো নেকি তো 20 into 3000 এনেকৈ আমি ইনটু কৰি আমি সেই আমাৰ মান্থলি ইনকামটো ল'ব পাৰো সো এইটো হৈছে আমাজন এফিলিয়েট কমিশন যিবিলাকে নাজানে সেইটো কৰিব পাৰে আৰু যিবিলাকে ৰিকুৱেষ্ট কৰে নিশ্চয় তলত যদি কমেন্ট কৰে তেতিয়ালে আমি নিশ্চয় ইয়াতে আমি ডিটেইল ভিডিঅ' বনাবলৈ যত্ন কৰিম সো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল যত আমি আলোচনা কৰি বিশেষকৈ আমাজন এফিলিয়েটৰ বিষয়ে আৰু এফিলিয়েট মাৰ্কেটিংৰ বিষয়ে হেতু আমাজন বুলিয়ে নহয় যিকোনো প্ৰডাক্টৰ ক্ষেত্ৰত হ'ব পাৰে যদি চেনেলটোত আমাৰ নতুন হয় আপোনালোকে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ